Hello guys, yeah. Hello guys, আমি এতিয়া ফাৰ্ষ্টনাৰ পাৰ্টিটো ষ্টাৰ্ট কৰিম। Hello guys, good evening. So welcome back to my YouTube channel. So guys, আমি যে পিকনিক খাব খুজিছো ঘৰৰ ওচৰতে এটা সৰু সৰা পিকনিক খাব খুজিছো পিনে ধুনীয়াকৈ বনাই আছে। তো গাইস আজি ফাৰ্ষ্ট জানুৱাৰী হয়তো আপোনাৰ সকলোকে হেপী নিউ ইয়াৰ আৰু আজি আমি খাতিত মাংস কৰিম আৰু প্লাছ বৰা চাউল কুলা বৰা চাউল আমি ভাত বনাম তো ধুনীয়াকৈ আমি খাম তো আপোনালোকক শ্বেয়াৰ কৰিম আৰু যদি আপোনালোক নতুন ভিডিঅ' আছে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু সেনেকৈ সদায় মৰম চেনেল গৈ থাকিব। তেতিয়াহ'লে গাইস তেল ভিডিঅ' এটা আৰম্ভ কৰিছো। So guys, kita আমি ইয়াতে পুৰা আজি ঘৰতে পিকনিক বনাই খাম লগৰ বিলাকে আহিছে ইয়াক সাত পুৰা মানে মাংসটো পুৰা মছলা হানি কিনে মিক্স কৰি আছে আমি দুখিয়া পাৰ্টি ন দুখিয়া পাৰ্টি কিমান কোন পইচা তুলিছো 70 তো 70 পইচা তুলি কিনে ঘৰতে বনাই খাম আৰু আমি একদমৰে গাড়ী পুৰা পিনে পুৰা খৰি চৰি আনি ৰেডি কৰিছো চৌকা বনালো আৰু পিনে দেখা পাইছে নতুন নতুন লগৰা লগ পাইছো ইনামো নাই নামো প্ৰফুল্ল হুকাই আৰু জিংগা সমীৰণ মাছলাই তো গাইস দেখা পাইছে নতুন ফ্ৰেন্ড কবা আহিছে তো পদ্মৰ ফ্ৰেন্ড হয় তো আমি তা সকলোতে আমি চাইজন ধুনীয়াকে পিকনিক খাম এটা বনাই থাকিম চাই থাকিব আপোনালোকে কি কি সিস্টেম বনাম সুঙাত বনাম ভাবিছিলো কিন্তু সুঙা নাপালো আৰু ইহঁতে পাহাৰত খাবলৈ গৈছিলে কিন্তু পাহাৰৰ পৰা বোলে হাতী বোলে ইহঁতক ৰষ্টিং হৈ গ'ল নেকি নহলে ঠিক আছে ৰষ্টিং ফালতু গেলা এক itu wabau na penek se dal khada pene wabau hono pene penek se dal khada itu wabau to bahut mane ki kom aro to guys finally ta amar potmo bhaiti eta pura khati salai ase dhuniya ke khabolo khwat নহলে potmo আজি পিটি মই ভালকে বনাবে দে potmo আজি মই খালি গাইড কৰিম আৰু একো নবনাও আৰু খালি ইটো কৰি কৈ থাকিম তো কি ধুনীয়াকৈ এটা খাতি চলাই আছে তো ইয়াতো খাতি চলাম তো বিশেষকৈ গাহৰি মাংস হ'লে বেছি টেষ্টি লাগিলে হয় জোনবিলৰ নিচিনা চাটনি কৰিবি নেকি ঐ তো কি মানুহ না আমি গাহৰি মাংস নাখাওঁ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह হয় নেকি নাখাওঁ এক পিছো নাখাওঁ So guys, finally the jujula হৈ গল জুজুলাকে ধুনীয়াকৈ খাতি দিলহি সা গাইস কি ধুনীয়াকৈ এটা পুৰি আছো মাংস আৰু পেনে এক্সট্ৰা কুচুত বনাব আৰু গাইস সাক পেনে পুৰা সবজি বিলাক কাটি কিনে ৰেডি কৰি আছে আৰু পেনে কুলা বুৰা চাউলত কি ধুনীয়াকৈ ভাত বনাই খাম গাইস কি মজা টেষ্টি লাগিব আৰু এটো গম পাই নেকি এটো আমাৰ লোকেল মছলা হয় এটো আমাৰ ট্ৰাইবেলৰ মছলা হয় এটো পাহাৰতে পায় কয় আমাৰ থলত নাপায় গতেকে ইয়াৰ লগত চেন্টো কি ধুনীয়া এটা দি খাম আমি এতিয়া বনাইকে তো গাইস এতিয়া মাংস ভাজিব কেনে পুৰা ৰেডি হৈ গলে পেন চাকি ধুনীয়াকৈ মাংসটো মছলা আনি দিলে আৰু পেন নিমখ জুলিকিয়া আলু পুৰা ৰেডি কৰিলে আৰু পেন খাতিত কি ধুনীয়াকৈ পুৰি ৰাখিছে আৰু পেন চাক গাইস পুৰা কি ধুনীয়াকৈ পিয়াজ বিলাহী দি কি ধুনীয়াকৈ পুৰা বনাই আছে চাক আৰু খাব মানে ধুনীয়াকৈ আৰু এতিয়া আপোনালোকে চাব পাৰিব ধুনীয়াকৈ আমি খাম ইয়াতে তো গাইস পুৰা ধুনীয়াকৈ পুৰা উতলি আছে এতিয়া পুৰা ধুনীয়াকৈ চাক গাইস পেন খৰি পুৰা ধোঁৱা হৈ আছে আৰু পেনে কাৰিকৰ দুটা পাহাৰৰ পৰা কাৰ্বিঙৰ পৰা আহিছে দুটা কাৰিকৰ পুৰা হায়াৰ কৰি আনিছে ন মাংস বনাব কাৰণে পেনে কাৰিকৰ আপোনালোকে যদি বনাব যদি লাগে কণ্টেক্ট কৰিব পাৰিব মেনেজাৰটো হৈছে এইটো পদ্ম মেনেজাৰটো আৰু পেনে পুৰা গৰম মাংস পৰা উতলি আছে আৰু চাক গাইস A few minutes later So guys, it's time মানে আহি গলো সেলিব্ৰেট আহি গলো আৰু আমাৰ টুটুকক মানে অলপ ডক্টৰ দেখাইছো তাৰ মানে খুজিছো কিবা কিনি ওলাইছে তো সেইকাৰণে আহিলো তো ডক্টৰ দেখাই আকৌ যাম পাৰ্টি দিন যাতে মই पहिमতে বনাই আছে মাংসটো বনাই হৈ আছে ৰেডি হৈছে তো যাইকে খাম প্ৰথমে এটা আমি টুটুকক ধুনীয়াকৈ ডক্টৰ দেখাই যাম কি বেমাৰ হৈছে কি হৈছে মামা তোমাৰ কি ইয়াত তো এটা তাক ধুনীয়াকৈ ডক্টৰ দেখাই কেনে কিন্তু ইনজেকশ্যনটো আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাই থাকিব গাইছ So guys, এতিয়া টুকটুকক ডক্টৰ ঘৰৰ পৰা আমি আহি গলোহি তো এতিয়া ভাত খাবলৈ ৰেডি হৈছো পুৰা ভাত বনাইছা হৈ গ'ল আৰু পেনে চাক টুকটুকক লৈ আহিলো এতিয়া আমি ভাত খাওঁ অলপ দুখা দিম ধুনীয়াকৈ কালি এতিয়া পুৰা ৰেডি হৈ গ'ল পুৰা ৰঙা কোলা হৈ আছে মাংসটো বইলাৰ মাংসটো আৰু আজি আমি পুৰা মানে পাতত ভাত খাম ইয়াত পুৰা পাতত ভাত খাম ধুনীয়াকৈ চাক গাইছ পুৰা পাতত আৰু পেনে চাক এইটো পুৰা কোলা বৰা চাউল আৰু পেনে মাংসটো গাইছ কি ধুনীয়া ৱাও হেল্ল' গাইছ আমি এতিয়া ফাৰ্ষ্ট জানুৱাৰীৰ পাৰ্টিটো ষ্টাৰ্ট কৰিম কিনিছা মই আৰু এইটো আমাৰ চাহ ব্ৰইলাৰ ৰষ্টিংটো পুৰা ৰেডি কৰি আছে আৰু এইটো আমাৰ
rice, black rice, sticky rice. Oh guys, yeah. Hello guys, holy moly guys. Holy moly guys. Pura tasty. Wow. This guys. Tasty. Guys, finally to ready হৈ গল আমাৰ খানা তো আপোনালোকে দেখা পাইছে পেনে কুলা চাউলৰ বৰা ভাত আৰু পেনে মাংস আৰু পেনে পুৰা আমি যেন খাতিত জ্বলাইছো ন ধুনিয়াকে পিয়াজ জলকীয়া আৰু তেল নিমখ আৰু লগতে তো আমাৰ লোকেল ট্ৰেডিশনাল মছলা পাত হয় তো এটো দি কিনে ধুনিয়াকে তিল দিলো ধুনিয়াকে মিক্স কৰি এটা বনালো তো গাইস চাক এটা আমি খাবলৈ ৰেডি হৈছো তো জানা ৰেডি হ'ব দি যাব তো গাইস আমি এটা খাব ৰেডি গলো ধুনিয়াকে খা তো এটা খাই জনাম টেস্টি খাও কেনেকা লাগিছে মজা গাইস মাংস টেস্টি বুঢ়ছে জুলটো প্ৰথমতে খাই পাইছো ন কেনে ভাল লাগিছে আৰু আমাৰ মেন কাৰিকৰ কাৰ্বিঙৰ পৰা আহিছে পেনে কি ধুনিয়াকে খানাটো বনাইছে যদি আপোনালোকক লাগে কন্টাক্ট কৰিব পাৰিব আৰু এনে জকিং কৰিছো গাইস তো আমি ভাতটো খাইলো তাৰপিছত আপোনালোকক আকৌ পিছত দুখাই আছো আৰু বাবা ভাই কেনেকা লাগিছে খাই টেস্টি না মজা কোনটো বেছি ভাল লাগিছে খাই এইটো ভাল লাগিছে তো গাইস আমি এটা খাই হৈছে আৰু খাবা নৰা হৈ গৈছো আৰু মান মানে কি কম আৰু খাই টেস্টি লাগিছে আজি তথাপিও 5 মিনিট বেছি খাই টেস্টি লাগিছে আৰু পেনে আমি তিল চাটনি বনাটো দেখিলে আৰু পেনে পানী খাই আছে নাচিবি না নাচ হা নাচিবি খাইতো নাচিব লাগিব লিচিলি কাহি মাজা পাইছে এতিয়া ধুনীয়াকে খাই ললে তো গাইছ তা খোৱা বোৱা আমাৰ হৈ গ'ল আৰু আপুনি আমাৰ পট মই ধুনীয়াকে কাহি পাচন ধুনীয়াকে মাজি থৈ দিলে চা গাইছ কি ধুনীয়াকে মাজিলে এতিয়া মাইকি এটা ইমান ধুনীয়াকে নামাজে ন समझ रहे हो ना মাইকি বিলাক ইমান ভালকে নামাজে এতিয়া চাক না পট মই কি ধুনীয়া চাফা কৰিছে ভাল আছে দে আমাৰ পট মই তো গাইস এতিয়া আমাৰ খোৱা বোৱা ধুনীয়াকে হৈ গ'ল তো এতিয়া আমাৰ পিকনিক খতম তো গাইস আজি এতিয়া সকলোকে বিদায় দিম বাই বাই সো বাই বাই সকলো বাই বাই হ্যাপি নিউ ইয়াৰ গাইস তো আজি ভিডিও এখিনি আসলে যদি ভাল লাগিছে তো প্লিজ লাইক শেয়ার সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব তো বাই বাই